নমস্কাৰ বন্ধুসকল, আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। জানো কি হয় নাজানো, আজি আৰম্ভ কৰিছোঁ, ষ্টাৰ্ট কৰিছোঁ। যদি আপলোড কৰোঁ গম পাব হৈ গ'ল আৰু কমপ্লিট। আজি আমি যাম চিলাপথাৰ, মই যাম আৰু মোৰ ৰুমমেট এইফালে চিটু যাব। আমি যাম আপোনাৰ চিলাপথাৰ যাম। তাত এজন দাদা আছে, চিলাপথাৰ কলেজত মোৰ এজন দাদাই HOD দাদা হয়, HOD। তেখেতে মানে মোক এটা ৱাল পেইণ্টিং কৰিবলৈ, এখন ৱাল পেইণ্টিং কৰিবলৈ মাতিছে। তাতে দাদা আহি আছে ডিব্ৰুগড়ৰ পৰা, দাদাৰ লগতে আমি যাম আৰু তাত ছবি আঁকিমগৈ, অলপ জেগা চাম, ফুৰিম, তাৰে ভিডিঅ'খিনি বনাম বুলি ভাবিছোঁ। তাকে ভিডিঅ'টো চাই থাকিব। এয়া মানস দাহঁত আহি পালেহি। হাই, এয়া মানস দা। আপুনি লাইফ চায়েন্সৰ ন? লাইফ চায়েন্সৰ HOD হয়? মই লাইফ চায়েন্সৰ নহয়, জুলজিৰ মই HOD চিলাপথাৰ কলেজৰ। জুলজিৰ। আজি আলি গাঙৰ আজি পবিত্ৰ উৎসৱটিত আমি চিলাপথাৰলৈ বুলি ওলাইছোঁ সকলো। আজি অলপ ফুৰিমগৈ, ছবি আঁকিম আৰু কিবা কিবি অলপ ক্ৰিয়েটিভ কামো কৰিম। তাকে দিনটো ভালে যাওক। ঠিক আছে, গান এটা লগাই দিছোঁ ন? ভাইটি আহা। চাইমন তেতিয়াহে মানে তোৰ এজন শিল্পী মানে প্ৰকৃত অৰ্থত মানে তেওঁৰ স্বৰূপবোৰ পাব। চিলাই দিব পাতিছে। আমি চিলাপথাৰ টাউন পালোহি। এতিয়া মানস দা কলেজলৈ গৈ আছোঁ। ঐ মানস, মাটিটোকা 11টা বজা নাই? প্ৰথম কিবা এটা খাই লওঁ, কৈ দিওঁ। হেৰি এটা খাই ল'ম বল। তো আমি চিলাপথাৰ কলেজ এতিয়া বৰ্তমান পাই গ'লোহি। এতিয়া আমি কলেজৰ ৰাস্তাতে আছোঁ, এইফালে কলেজ যায়, সেইখন মানস দা গাড়ী। তাৰ আগত মই আপোনালোকক চিলাপথাৰ কলেজৰ গেটখন দেখাই দিছোঁ। গেটখন ধুনীয়াকৈ বনাই আছে এতিয়া। গেটখন বনাই আছে। এইখন হ'ল চিলাপথাৰ কলেজ। বগীবিল পাৰ হৈ প্ৰথম এতিয়া দেৰি কৰিছে, সেইবাবে মানস দাহঁতৰ গাড়ীখন সোমাব পৰা নাই, তলা মাৰি থোৱা আছে ছেকেণ্ড গেটখন। পেইণ্টিং কৰিব, ৱাল পেইণ্টিং কৰিব এখেতে। ডিব্ৰুগড়ৰ পৰা আহিছে। তো আমি মানস দাৰ এয়া চিলাপথাৰ কলেজ পাই গ'লোহি। মানস দা সেইটো চাবি ভিতৰত আছে ন? এইটো কোনাই লওঁ। আমি এতিয়া ছবি আঁকিম। ছবি অঁকাৰ আগতে মেইন কথাটো হৈছে খোৱাটো মেইন, হয়নে নহয়? এয়া মানস দাই উলিয়াইছে পৰঠা। আমি আলিয়াই ভালকৈ খামগৈ, কিন্তু তাৰ আগত আমি সৰুকৈ এতিয়া ইয়াতে খাই লওঁ।
ইয়াতে বহি পিনে আমি এতিয়া খাই ল'ম। এইটো লেব জুলজি। চিলাপথাৰ কলেজৰ বিজ্ঞান শাখাটো নতুনকৈ সংযোজিত হৈছে। গতিকে আমি বৰ্তমান যিসমূহ আমাৰ পৰীক্ষাগাৰৰ সুবিধা আছে সেইসমূহ আমি আচলতে আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে আটাইখিনি যোগাৰ কৰিবলৈ চেষ্টা কৰিছে। এইটো আমাৰ মিউজিয়াম স্পেচিমেন ৰখাৰ ঠাই। আমি ছাত্ৰ ছাত্ৰীসকল বিভিন্ন আমাৰ যি জৈৱ বৈচিত্ৰতা আছে সেইখিনি আমি তেওঁলোকক দেখুৱাবৰ বাবে এই মিউজিয়ামটো আমি ব্যৱহাৰ কৰোঁ। তাৰোপৰি আমাৰ এটা ৱেট লেব আছে, সেয়া আপোনালোকে চাব পাৰিব। আমাৰ বিভিন্ন ধৰণৰ BSc যিটো কাৰিকুলাম সেইটো আমাৰ সম্পন্ন কৰিবৰ বাবে আমাৰ ৱাটাৰ বাথ, ইনকুবেটৰ, অ'ভেন, ৱাটাৰ এণ্ড ছইল এনালাইচিছ কিট, চেণ্ট্ৰিফিউজ, বিভিন্ন ধৰণৰ আমাৰ বাইনকুলাৰ, তাৰোপৰি আমাৰ যি ষ্টিৰিঅ' মাইক্ৰস্ক'পে পৰীক্ষা কৰি আটাইখিনি সুবিধা আছে। আৰু ছাত্ৰ ছাত্ৰীসকলে এই লেবটো ব্যৱহাৰ কৰি যথেষ্ট উপকৃত হ'ব পাৰে। আৰু এই জেগাটোতে আমি ৱাল পেইণ্টিংখন কৰিম। আৰু 2 hours later. এতিয়া আমি ছবি আঁকি আছোঁ। প্ৰায় ছবিটোৰ আধাখিনি কমপ্লিট হ'ল। সেইটো মানে সাগৰৰ তলৰ দৃশ্য এটা বনাবলৈ চেষ্টা কৰিছোঁ আমি। সাগৰৰ তলৰ দৃশ্য ৰেচিপিটো আঁকি আছে, ডিটেইলিং দি আছে। এতিয়া 2:30 বাজি গ'ল। ছবিটো প্ৰায় আধাটো কমপ্লিট হ'ল। ভোকো লাগিছে, যিহেতু আলি আই লৃগাং খাবলৈ যোৱাৰ কথা আছিলে, গতিকে আলি আই লৃগাং খাই আহোঁগৈ আৰু আপোনালোকক আলি আই লৃগাং দেখাম। তাৰপাছত আহি পিনে আকৌ আঁকিম। এতিয়া আমি আলি আই লৃগাং খাবলৈ গৈ আছোঁ। এয়া চিলাপথাৰৰ টাউনৰ মাজত আছোঁ এতিয়া মোৰ ভাইটি এটা লগ পালোঁ। নমস্কাৰ। তোমাৰ নাম কি আছিলে? মোৰ নামটো ভৱেশ বৰুৱা। ভৱেশ বৰুৱা। ভাইটি চিলাপথাৰ কলেজতে পঢ়ি আছে। পলকা জনই তাকার বুকান কানই দনকা বনসে ফুটাই পলকা জন তাকার বুকান কানই দনকা বনসে ফুটাই একজু তে গেলা নো Bermala se kamayan diluna sila noyango sido এইটো আমাৰ চিলাপথাৰ জি এছ। নমস্কাৰ। লগত যাৰ ঘৰত আমি আলি আই লৃগাং খালোঁ। তোমাৰ নামটো কি আছিলে? নমস্কাৰ, মোৰ নাম শ্ৰী পৱন দলে। ভুৱন দলে ন? ভাল লাগিলে। থেংক ইউ। কেতিয়াবা আহিম আৰু আহিব সদায়। ঠিক আছে। এতিয়া আমি মোৰংগৰ চাবলৈ গৈ আছোঁ। মোৰংগৰ মানে মিচিঙত উকুম মিন ঘৰ, হয় তেনেকুৱা মানে। আগতে আহিলে বেছি আগতীয়াকৈ অহা হ'লে বেছি ভাল আছিলে মানে আমাৰ হেৰি হ'ল যে ছবিটো আঁকিবলগীয়া আছিলে, সেইকাৰণে অলপ টাইম লাগি গ'ল। মানুহ নাই মানে এতিয়া হুঁচৰি গাবলৈ গৈছে গাঁৱে আকৌ ঘৰে এতিয়া হুঁচৰি গাবলৈ। আমাৰ যিহেতু অহা দেৰি হৈ গ'ল, মানুহখিনি সকলোখিনি গুচি গ'ল হুঁচৰি গাবলৈ। তথাপিও জেগাটো আছে আৰু আমাৰ মামাৰ ভঁৰালটো ভঁৰাল এইটো ভঁৰালৰ মানে আৰ্হিত বনাইছে। আৰ্হিত বনাইছে মানে আমি ভঁৰালটো মানে এইটো কৃষিভিত্তিক উৎসৱ ন, আলি আই লৃগাং দুই ঘৰতে ভঁৰাল আমি বনাওঁ। এইটো আমাৰ মই আৰু জুঙলি নাঙল এইকেইটা চবকেইটা ইয়াত প্ৰদৰ্শন কৰিছোঁ, যিমান পাৰোঁ ট্ৰাই কৰিছোঁ। ইয়াত কি কিবা হ'বনে হৈ গ'ল?
ইয়াত মানে আজি ৰাতি হ'লে মানে অলপমান কিবা কিবি হ'ব আৰু ৰাতি ফাংচন কিবা কিবি মানে ফাংচন হ'ব আৰু আমি এতিয়া চাইমত য'ত বনাই অঁ এনে চাব তাৰ চাকিটো আৰু চৌকা টৌকাবিলাক চাম। এইটো আমি কিবাটো চাকিটো আমি আঁতৰাই দিলোঁ এতিয়া বৰ্তমান মানুহে নাই এইকাৰণে ইয়াত কিবা কিবি বনাই আছিলোঁ এইটো চাইমত ন? অঁ এইটো চাইমত আৰু ইয়াতো চাইমত আছে বেলেগ কিন্তু মাংস আছিলে নেকি মাংস অঁ এইটো চাইমত বনাইছিলোঁ আমি এইটো আমাৰ কিবাটো চৌকাটো গম পাইছোঁ। অঁ তেনেকুৱাটো আৰু এইটো পুৰাণা পিঠ সেইটোতো খাই আহিছোঁ এতিয়া অঁ তোমালোকৰ লগত এইটো আৰু দেখিবলৈ বৰ ধুনীয়া লাগিছে। এনেকৈ আছিলে আৰু আগতে আহিলে মানে বহুত ফূৰ্তি ফাৰ্তা কৰিব পাৰিলোঁ হয় এতিয়া কি কৰোঁ এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ যিহেতু চিলাপথাৰ কলেজত আকৌ ছবি আঁকিবলৈ আছে। আপোনালোকক দেখালোঁ ইয়াত আলি গাঁৱৰ ভিডিঅ' বলক। 2,000 years later. অৱশেষত আমাৰ এই ছবিটো কমপ্লিট হ'লগৈ। এতিয়া পূৰা 6:30 বাজিলে। আমি দিনটো আজি ভাল লাগিলে নে কি কয় মানস দা? একদম সুন্দৰ দিন আমি ছবি আঁকিলোঁ, জেগাও চালোঁ, আলি গাঁও খালোঁগৈ, বিহু মাৰিলোঁ ন। এতিয়া আগৰ এটা দৃশ্য ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণৰ ভিডিঅ' বনাই থাকিম, ছবি আঁকিমগৈ, জেগা চামগৈ আৰু ভিডিঅ' বনাই থাকিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।